Club Jinabad. Hariganj go back. Jugan Vibad go back. Molla Bidya road karo. নামানো Hame na mane. Molla Bidya road karo. রোধ করো Iya batil karo. বাতিল করো Molla Bidya road karo. রোধ করো Bidya sarkar go back. ব্যাক করো Bidya sarkar go back. ব্যাক করো Club Jinabad. জিন্দাবাদ Bidya sarkar go back. Bidya sarkar go back. বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক ৰাজনীতি বিধি-আইন কৰিব আহিছে আৰু এই সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থাই সদায় মাত দি আহিছোঁ। আমি এটা কথাই স্পষ্ট কৰিব বিচাৰিছোঁ, ইয়াত সাম্প্ৰদায়িক ৰাজনীতি নচলিব, ইয়াত কুকুৰ মেকুৰীৰ ৰাজনীতি তেখেতে পাতিছে। গতিকে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্পষ্টভাৱে ক'ব বিচাৰিছোঁ, হিমন্ত বিশ্বৰ যি সাম্প্ৰদায়িক ৰাজনীতি ইয়াত নচলিব। আজি মূল্যবৃদ্ধিয়ে যি আকাশলংঘী ৰূপ লৈছে, মূল্যবৃদ্ধিৰ কাৰণে মানুহে বজাৰত যাব নোৱাৰে। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব ওলাইছোঁ যে কা আন্দোলনৰ সময়ত এই ওদালগুৰি জিলাৰ পৰা ঈশ্বৰ নায়কৰ দৰে সফল যুৱকক গুলীয়াই হত্যা কৰা হৈছিল। 5জন তেজাল যুৱকক বিজেপি চৰকাৰে অসম আৰক্ষীৰ যোগেদি গুলীয়াই হত্যা কৰিছিল। কিন্তু আজি আহিছে শান্তিৰ কথা ক'বলৈ, আজি আহিছে নিৰাপত্তাৰ কথা ক'বলৈ। কিন্তু 5জনকৈ যুৱকক কা আন্দোলনৰ সময়ত অসমীয়া যুৱকক বিজেপি চৰকাৰে গুলীয়াই হত্যা কৰিলে। আজি এই ওদালগুৰি জিলাৰ পৰা ঈশ্বৰ নায়কৰ নিচিনা ল'ৰাক গুলীয়াই হত্যা কৰিলে। আমি আজি হিমন্ত বিশ্বক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে ঈশ্বৰ নায়কৰ সেই হত্যাকাৰীৰ তদন্ত হ'ল নে কেতিয়াবা? কিন্তু কৰা নহ'ল। কিয় কৰা নহ'ল? আজি হিমন্ত বিশ্ব নিৰাপত্তাৰ কথা কয়, মাটি পত্ৰৰ কথা কয়, কিন্তু 15 বছৰ হিমন্ত বিশ্ব ক'ত লুকাই আছিল? হিমন্ত বিশ্বই ক'ত মুখখন সোমাই আছিল? আমি স্পষ্টকৈ সুধিব বিচাৰিছোঁ, হিমন্ত বিশ্ব শৰ্মা আপোনাৰ দালালি বন্ধ কৰক। ইমান বছৰ হাগ্ৰামা মহিলাৰ লগত একেলগে থাকি এতিয়া তেখেতে প্ৰশ্ন কৰে, মাটিৰ পত্ৰৰ কথা তেখেতে প্ৰশ্ন কৰে। তেখেতে নিজে চৰকাৰখনত আছে। জনজাতিকৰণৰ কথা এতিয়া ক'ব আহিছে। ইলেকশ্যনৰ সময় আহিলে হিমন্ত বিশ্ব শৰ্মাৰ মুখত তেখেতৰ শব্দবিলাক ওলায় যে জনজাতিকৰণ কৰিব, তেখেতে নিৰাপত্তা দিব, চাকৰি দিব, মাটিৰ পত্তা দিব। কিন্তু ইমান বছৰ হিমন্ত বিশ্ব ক'ত লুকাই আছিল? আমি হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ যে বিটিআৰ আহি সাম্প্ৰদায়িক ৰাজনীতি নচলিব, দালালগিৰি ইয়াত নচলিব, আৰু RSS বিজেপিৰ ইয়াত গুণ্ডাগিৰি নচলিব। বিজেপিৰ যি নেকি তেখেতসকলৰ ৰাজনৈতিক এই নিৰ্বাচনী প্ৰচাৰলৈ আহি যি নেকি উন্নয়নৰ ফটাঢোল বজাই আছে তেখেতসকলে, প্ৰথমতে আমি সদৌ অসম ছাত্ৰ সন্থা এই BTCৰ পৰিষদীয় এই সমষ্টিৰ পৰা, আমি খালিংগড় সমষ্টিৰ পৰা, মুদৈপুৰ সমষ্টিৰ পৰা আমি তেখেতসকলক এটা কথাই ক'ব বিচাৰিছোঁ, তেখেতসকলে ফটাঢোল বজোৱা বন্ধ কৰক। আৰু লগতে ক'ব বিচাৰিছোঁ তেখেতসকলে পাহৰিলেও আমি কেতিয়াও পাহৰা নাই, অসমীয়া এটা কথা পাহৰা নাই যে যিখন নেকি জাতিধ্বংসী কা আমাৰ ওপৰত তেখেতসকলে জাপি দিছে, 5জনকৈ অসমীয়া তেজাল যুৱকৰ প্ৰাণ কাহিনী তেখেতসকলে আমাৰ ওপৰত যি নেকি জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন জাপি দিছিল, সেই কথা আমি এতিয়া পাহৰা নাই। সেই হিমন্ত বিশ্ব শৰ্মাই 5জন যুৱকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতো তেখেতসকলে অসমীয়াৰ যি প্ৰতিবাদী কণ্ঠ আছিলে, খিলঞ্জীয়া লোকৰ যি প্ৰতিবাদী কণ্ঠ আছিলে, তাক কিন্তু তেখেতসকলে কেতিয়াও নুশুনিলে। তাৰপিছতো তেখেতসকলে আহি ইয়াতে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যি নেকি তেখেতসকলে ফটাঢোল বজাবলৈ আহিছে। এই ক্ষেত্ৰত আমি প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিব বিচাৰিছোঁ। আপোনাৰ যি নেকি স্থিতি আছিলে অসমীয়া বিৰোধী স্থিতি, সেই স্থিতি আমি কেতিয়াও পাহৰা নাই। আৰু আমাৰ মনত খুব এতিয়াও আছে, জুই জ্বলি আছে এতিয়াও। আমি কৰোণা মহামাৰীৰ কাৰণে, লকডাউনৰ কাৰণে কিছু স্থবিৰ হৈছিলোঁ, কিন্তু আমাৰ প্ৰতিবাদী যি সত্তা বুকুৰ মাজত এতিয়াও আমাৰ জ্বলি আছে। আৰু আপোনাক আমি ক'ব বিচাৰিছোঁ, টংলাত আজি আপুনি আহিব ওলাইছে, টংলাত তেখেতে পদযাত্ৰা কৰিবলৈ বিচাৰিছে, ক'ৰবাত বাইক ৰেলী কৰিছে। তেখেতে এইটো কথা পাহৰি গ'লে নহ'ব, তেখেতে য'ত আহিছে তাতেও এজন কিন্তু তেখেতে অসমীয়া যুৱকৰ, তেজাল আদিবাসী যুৱকৰ প্ৰাণ কাঢ়ি নিছে ঈশ্বৰ নায়কৰ। আৰু আমি এই ঈশ্বৰ নায়কৰ যি নেকি জন্মস্থান, এই জন্মস্থানৰ পৰা হিমন্ত বিশ্ব শৰ্মাক ক'ব বিচাৰিছোঁ, আপুনি যেতিয়াই BTC পৰিষদীয় অঞ্চল বা BTR প্ৰৱেশ কৰিব, প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। আজি আমাৰ 4 ঘণ্টীয়া প্ৰতিবাদী অৱস্থান কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হৈছে। ইয়াৰে শেহতীয়াকৈ আমাৰ ওপৰত জাপি দিছে, কাখন আমাৰ ওপৰত জাপি দিলে তেখেতসকলে। গতিকে আমি তেখেতসকলক ক'ব বিচাৰিছোঁ, আমাৰ প্ৰতিবাদী সত্তাক কেতিয়াও ৰোধ কৰিব নোৱাৰে। আপোনালোকে যিমান দমনমূলক স্থিতি লওক, অলপ পিছত হয়তো আমাক তেখেতসকলে আৰক্ষী প্ৰশাসনৰ জৰিয়তে আমাক গ্ৰেপ্তাৰ কৰিব, আমাক তেখেতসকলে শাৰীৰিকভাৱে অপদস্থ কৰিছে। বিজেপি চৰকাৰৰ যি নেকি তেখেতৰ যি পাৱাৰৰ অপব্যৱহাৰ, যে তেখেতসকলক ক্ষমতাৰ অপব্যৱহাৰ কৰি পেলাই তেখেতসকলে কিন্তু আমাক প্ৰতিবাদী সত্তাক ৰোধ কৰিবলৈ চেষ্টা কৰিব। আমাক কেতিয়াও ৰোধ কৰিব নোৱাৰে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কণ্ঠক, প্ৰতিবাদী সত্তাক যি অবিৰত যাত্ৰা, তাক কেতিয়াও ৰোধ কৰিব নোৱাৰে। টংলাৰ পৰা ক'ব বিচাৰিছোঁ হিমন্ত বিশ্ব শৰ্মাক
আপুনি যদি অনতিপলমে অসমীয়া বিৰোধী স্থিতিৰ পৰা যদি আপুনি যদি ফালৰি কাটি আহি পেলাই যদি অসমীয়া লোকৰ লগত খিলঞ্জীয়া লোকৰ লগত যদি অৱস্থান নকৰে ভয়ংকৰ হ'ব আপোনাৰ পৰিস্থিতি পৰৱৰ্তী সময়ত এছেম্বলি ইলেকশ্যনৰ সময়ত কিন্তু বিজেপিক মুখ ঠেকেচা খুৱাবলৈ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ খিলঞ্জীয়া লোক একত্ৰিত হ'ব আৰু বিজেপিক অসমৰ পৰা উৎখাত 2021 চনত কৰিমেই এই স্পষ্ট কথা